তো আমি কলেজত ভিতৰত আহি পালোঁ আৰু চাইল আছে কেমেৰা কোৱালিটি চাইল আছে চাইল আছে বঢ়িয়া। আমি এতিয়া মানে ফেচবুকত বাকীখিনি দেখাই আছোঁ, বাকী প্ৰগ্ৰেম কি কি আছে। কলেজ আহি পালোঁ, সিফালে বাকীখিনি দেখালোঁ, এতিয়া ওপৰত লাগি কৰি আছোঁ। মানে কথাটো কি হৈছিল, আমাৰো হ'ব লগা আছিল এতে ফিল্ডত, কিন্তু তাতে বোকা আছে না, বোকা থকাৰ কাৰণে একদম ওপৰত। এতিয়া ব'লক চুলিকেইডাল নি কি দিব লাগে এই চোলাটো পুৰা নতুন হৈছে। মই দেৰিকে লিখিম ৰ। মই তোমাৰ একদম বিগ ফেন, মই তোমাক ইনষ্টাগ্ৰামতো মেছেজ দিছোঁ। ৰাজীৱ দা কিবা এটা কোৱা। কি ক'ম আৰু দুখৰ কথা আজি ক'বলৈ গৈ নাই আৰু বা বেলেগ যায় আৰু কি ক'ব লাগিব তোমাক কোৱা। আমাৰ লাগি তুমি এতিয়া কি এটা উপদেশ দিবা? উপদেশ কি, ভালদৰে অভিনয় কৰিবা, অলপমান এটা জীৱন যাতে ভাল ভাল হ'ব পৰা, তাকে আশীৰ্বাদ কৰিলোঁ। ধন্যবাদ। ধুনীয়া চোলাটো শেষ কৰি পেলালে। ধ্ৰুৱ বাবা ব্লগ বনাই থাকা তুমি ধুই দিবি জানো দিম এইটো আৰু জীৱনৰ চিন আৰু এটা। আমাৰ ইফালে প্ৰিন্সিপাল ছাৰ আৰু প্ৰণতি মেম আহি পাইছে, বাকী এতিয়া সভা আৰম্ভ হ'ব আৰু। বঢ়িয়া। বৰ্তমান মই এতিয়া উদয়ন শান্তি নিকেতনৰ একাদশ ছাত্ৰ মোৰ ঘৰ দক্ষিণ।
নমস্কাৰ, মোৰ নাম শ্ৰী অসীম নাথ। তোমাক কামটো কৰি আছে কোনজনে দুখ দিছে আমি তোমাক মিলাই দিম দিয়া তোমাৰ দুখটো কম আমাৰ দুখটো অলপ কম সুন্দৰ ধন্যবাদ তোমাক তোমালৈ আমাৰ সৰু পঢ়া এটা আছে তুমি শিকি লৈছা পৰীক্ষা যাতে ভালকৈ দেখুৱাব পাৰোঁ তাৰ বাবে যেন সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে মোক আশীৰ্বাদ দিয়ে লগতে বন্ধু বান্ধৱে কৈছে মোক প্ৰেৰণা বিচাৰি এইখিনিয়ে কৈ এই মই লোৱা কাপটো তই কিয় ল তই হা অলপ মই যদি নাপাওঁ চাবি দিয়া 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 মোৰ খান মোৰ হাতত দিয়া দিয়া চা ভিডিঅ' কলটো চাওঁ চিঙৰা ইফালে ৰৈ গৈছে ইফালে গোল্লা আছে গোল্লাও ৰৈ গৈছে কি ঘৰত নে কি মাথা এই এইবিলাক বেয়া কথা মোৰ লাগি লৈছোঁ দুটামান ইফালে গোটেইখিনি চলি আছে এই ভিডিঅ' কৰছোঁ দুটা গোল্লা সৰু 7টা 10টা Wah, wah. আমি সৰুতে একেলগে বহিছিলোঁ এইটো কৰিব অৰিজিনেল পইচা দিব লাগিব দেই আহি গৈছে আমাৰ ব্লগাৰে কথা অসীম ইয়াতে দি দিয়া এই অভদ্ৰ চামুচ এখন দি আৰু সেই দি চচটো উঠি ল'ম দি গুড এখন দি মোক এখন দি হ'ব দে আমাৰ ব্লগাৰ চাওক কুড়ু জুই নাচিম ভিডিঅ' এইটো ৰেগিং বুলি নাভাবিবা মানে এটা স্কিল টেষ্ট চলি আহিছে আমিও কৰিছিলোঁ আৰু চবতে কৰোঁ মানে এনেকুৱা সেইটো কাৰণে তাৰপিছত সেইটো কাৰণে কি হয় বেলেগত কথা কোৱা বা বেলেগৰ লগত ইণ্টাৰেক্ট কৰা মানে স্কুলবিলাকত এগ্ৰি কৰা বহুত সুবিধা হয় এই বস্তুবিলাক মায়া এতিয়া ঘটনাটো কেনেকুৱা ঘটনাটো কেনেকুৱা ছাৰ ঘটনাটো কেনেকুৱা এতিয়া ঘটনাটো এই ছাৰৰ ডাইলগ দেই ঘটনাটো হয় ছাৰ 5 মিনিট গালি হ'ব Wow.
এটা জুই আজি চুঙা ভাবি আছে বঢ়িয়া